আঁচনিবিলাক সম্পূৰ্ণভাৱে বিটিআৰ অঞ্চলৰ যিসকল শ্বহীদ যিসকল আমাৰ এই অঞ্চলৰ উন্নয়নৰ কাৰণে সংগ্ৰাম কৰিলে এই অঞ্চলটো আগুৱাই লৈ যোৱাৰ কাৰণে প্ৰগতিৰ কাৰণে সংগ্ৰাম কৰিলে তেখেতসকলক শ্ৰদ্ধা জনাই এই আঁচনিসমূহ যুগুত কৰা হৈছে এই আঁচনিৰ ভিতৰত আছে বডোলেণ্ড গ্ৰাম্য উদ্যোগিক কেন্দ্ৰ বডোলেণ্ডৰ প্ৰত্যেকটো সাব ডিভিজনৰ এটা আমি ব্ৰিক্স বুলি পেলাই ইণ্ডাষ্ট্ৰি চেণ্টাৰ নিৰ্মাণ কৰিবলৈ গৈ আছো বডোলেণ্ড ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰি কৰ্পোৰেশ্যন লিমিটেড ইতিমধ্যে নিৰ্মাণ কৰা হৈছে বডোলেণ্ড সেৰিকালচাৰ মিছন আমাৰ ইতিমধ্যে অপাৰেট হৈ গৈছে প্ৰাক্তন এনডিবি সদস্য আৰু লগতে নিবনুৱাসকলৰ সংস্থাপনৰ কাৰণে ফিন ৰিডমখাং আঁচনি ৰূপায়ণ কৰা হৈছে বডোলেণ্ড হেণ্ডলুম মিছন সৰ্বমহিলা কৃষক উৎপাদক কোম্পানী মহিলা এপিসি লাখপতি মহিলা বডোলেণ্ড গাহৰি মিছন বডোফা জীৱিকা অভিযান গ্ৰীণ বডোলেণ্ড মিছন বডোলেণ্ড সুখ মিছন বডোলেণ্ড কমিউনিটি কাউন্সিলিং চেণ্টাৰ আই অনসাই বিথাংখী বডোলেণ্ড কেঞ্চাৰ কেয়াৰ ৰোগ নিৰ্মূল বিটিআৰকে আদি কৰি এই সমগ্ৰ আঁচনিসমূহ বিটিআৰ অঞ্চলৰ ৰাইজৰ কাৰণে উৎসৰ্গা কৰা হৈছে মই আপোনালোকক আজি ধন্যবাদ দিব বিচাৰিছো যে বিটিআৰ অঞ্চলৰ ৰাইজে বৰ্তমানৰ চৰকাৰখনত সকলো দিশৰ পৰা সহায় সহযোগ কৰি আছে আৰু আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ মৰম আপোনালোকৰ সহযোগত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি এটা সপোন ভাৰতখন আত্মনিৰ্ভৰশীল ভাৰত হিচাপে গঢ় দিয়া যি বিকশিত ভাৰত হিচাপে গঢ় দিয়া ইয়াত বিটিআৰ অঞ্চলকো আগুৱাই লৈ যাব পাৰিম বুলি মই